ফ্ৰেণ্ডছ কি খবৰ সকলোৱে গুড মৰ্নিং ৱেলকাম টু মাই ইউটিউব চেনেল তো আজি মই গৈছোঁ কলেজলৈ আৰু কলেজত আমি সকলোৱে মিলি বিহু পাতিছোঁ তো বিহুলৈ গৈছোঁ বতৰ যি দেখিছে বৰষুণ দি আছে ফাৰ্ষ্ট গৈ চুলিটো কাটি ল'ব লাগিব কাৰণ কিয়নো বিহু পাতিছোঁ যেতিয়া ভালকৈ যাব লাগিব তো চুলিটো কাটি মেলি লগৰ এটা ৰুমত গাটো ধুই তাৰপিছত তাতে কাপোৰ কানি ড্ৰেছটো চেঞ্জ কৰি কুৰ্তা আৰু চুৰিয়া পিন্ধি পেলাই কলেজলৈ গৈ আছোঁ চাই থাকক আজি ভিডিঅ'টো লেটছ গ' চুলি তুলি কটা হৈ গ'ল এতিয়া বিন্দাছ কলেজলৈ গৈ থাকোঁ আৰু বতৰ যি অৱস্থা দেখিছোঁ গোটেইখন বোকা ফাইনেলি কলেজ পালোহি এইখনেই হৈছে আমাৰ কলেজ এইখন হৈছে আমাৰ কলেজৰ কেণ্টিন য'ত বহি আমি ক্লাছ অফ থাকিলে আড্ডা মাৰোঁ ইয়াতে চাহ তাহ খাই মেলি কথা চথা পতা হয় আৰু লগৰকেইটাৰ লগত কি এইটো হৈছে কলেজৰ অডিটৰিয়াম য'ত আজি বিহু প্ৰগ্ৰেমটো হ'ব সেইবাবে আমি অলপ সজাই দিছোঁ ৰুমটো অডিটৰিয়ামটো আৰু বিহু প্ৰগ্ৰেমটো বাহিৰত হোৱা কথা আছিলে কিন্তু যিহে বৰষুণ নহ'লে সেইকাৰণে বিহু প্ৰগ্ৰেমটো এই অডিটৰিয়ামতে সজাই মেলি দিয়া হৈছে আমি সজাইছোঁ অলপ চাই থাকক কলেজৰ অডিটৰিয়ামটো সজাই মেলি চব হৈ গ'ল আৰু এতিয়া বিহু প্ৰগ্ৰেমটো হ'বলৈ বাকী আছে সেইকাৰণে আমি লগৰকেইটা আহি লগৰটোৰ ৰুমত আহি ড্ৰেছটো চেঞ্জ কৰি কলেজলৈ বুলি ওলাই যাওঁ তো চাই থাকক ভিডিঅ'টো প্ৰগ্ৰেম আৰম্ভ হৈছে ফাৰ্ষ্ট মিচিং বিহু প্ৰগ্ৰেমটো যেতিয়া কলেজৰে হয় সেইকাৰণে বাহিৰৰ এলাও নাইকিয়া হয় চব কলেজৰে হয় এইটো আমাৰ কলেজৰে হুঁচৰি জেং বিহু এইকেইটাই ফটো মাৰিছোঁ বুলি ৰখি আছে প্ৰগ্ৰেমটো হৈয়ে আছে আমি চাহৰ ব্যৱস্থাটো কৰি থৈ আহিলোঁ কেণ্টিনত চাই থাকক চবলৈকে চাহৰ ব্যৱস্থাটো কৰি থৈ আহিছোঁ বিহু আৰম্ভ হৈ গ'ল
বিহু শেষেই হ'ব হ'ল আৰু বেছি টাইম নাই। বিহু দেখি পেলাই ছাৰহঁতেও ৰ'ব নোৱাৰি অলপ ষ্টেজত উঠিলে নাচিবলৈ। সময়ো অলপ হ'ল আৰু এতিয়া বিহু শেষ হ'ল। ময়ো এতিয়া ঘৰত যাম, কাম কলেজৰ দুটামান কাম আছে, চব কৰি মেলি ঘৰত গৈ আছোঁ আৰু এয়া চব শেষ। আজি আহিবি বিহু নাচিবলে, আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই ৰামিয়াৰ গাতে আজি চোনততে নাই হুঁচৰি মাৰি বজাই হৈ গোবিন্দাই বিন্দাছকৈ ঘৰত এতিয়া আহি আছোঁ। লগৰটো ৰুমত সোমাই পেলাই চুৰিয়াটো খুলি মেলি আহিছোঁ, কাৰণ চুৰিয়াখন পিন্ধি পেলাই বাইক চলাবলৈ অলপ দিগদাৰ হয়। ক'বলৈ পাহৰিছোঁ, যিহেতু বিহুখন ইউনিয়নৰ মানুহে পাতিছিলে, ইউনিয়নৰ ছাত্ৰ একতা সভাই পাতিছিলে, সেইকাৰণে ইউনিয়নৰ ল'ৰা ছোৱালীখিনিয়ে সকলোৱে চুৰিয়া চোলা পিন্ধি আছিলে, আৰু চুৰিয়া চোলা পিন্ধি বাইক চলাবলৈ অলপ দিগদাৰ হয়। সেইকাৰণে লগৰটো ৰুমত সোমাই ধুনীয়াকৈ চুৰিয়াখন খুলি মেলি ঘৰত আহি আছোঁ বিন্দাছ। মই ঘৰ পালোহি আৰু ঘৰৰ পৰাই কাপোৰ কানি সলালোঁ। চ' আজি যদি ভিডিঅ' চাই অলপ ভাল পালে তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। ত' নেক্সট ভিডিঅ' লগ পাম। ত' আজিলৈ বাই।